15 আৰু 16 জুনত গালৱান ভেলীত সংঘটিত হোৱা সেই ঘটনাটোৰ বাহিৰে ভাৰত তথা সমগ্ৰ বিশ্বই কিন্তু বেছিভাগ সময়তে চীন আৰু ভাৰতৰ যুদ্ধ বুলি ক'লে 1962 চনৰ যুদ্ধটোহে গম পায়। কিন্তু ইতিহাসৰ বুকুত লুকাই থকা 1967 চনৰ চীন ভাৰতৰ যুদ্ধৰ ক্ষেত্ৰত কিন্তু আমি কোনেও গম নাপাওঁ। যদিও এই যুদ্ধৰ ক্ষেত্ৰত ইতিহাসে বহু কম কথা কয়, কিন্তু এই যুদ্ধ অতি গুৰুত্বপূৰ্ণ। কাৰণ 1962 চনত যেনেকৈ চীনৰ লগত যুদ্ধ কৰি ভাৰতে পৰাজয় বৰণ কৰে, তাৰ ঠিক পাছতেই 5 বছৰৰ পাছত 1967 চনত কিন্তু এই যুদ্ধত ভাৰতে জয় লাভ কৰে। আমি আলোচনা কৰিছোঁ ছিকিমৰ নাথুলা আৰু চোলাত সংঘটিত হোৱা সেই যুদ্ধটো। আমি যদি মানচিত্ৰত চাওঁ তেনেহ'লে ছিকিমখন ভাৰত আৰু চীনৰ হৈছে সীমান্তৱৰ্তী অঞ্চল। আৰু এই ছিকিমতেই ছিকিমৰ পৰা তিব্বতলৈ অৰ্থাৎ ভাৰতৰ পৰা চীনলৈ যাব পৰা 4খন পথ আছিল। এই পথকেইটা সাধাৰণতে বেহা বেপাৰৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল। তিব্বতৰ পৰা ভাৰতলৈ অথবা ভাৰতৰ পৰা তিব্বতলৈ এনেধৰণৰ বেপাৰ বাণিজ্য কৰিবৰ কাৰণে এই ৰাস্তাবিলাক ব্যৱহাৰ কৰা হৈছিল। ছিকিম আৰু তিব্বতক সংযোগী এই 4খন পথ ক্ৰমে নাথুলা, চোলা, জেলেপলা, বাটাংলা আৰু ডোকলা এই 4খন পথ আছিল। আৰু ইয়াৰে নাথুলা আৰু চোলাতেই 1967 চনত যুদ্ধটো হৈছিল। চীন ভাৰতৰ এই যুদ্ধ প্ৰায় 4 দিন হয়। প্ৰথম অৱস্থা 4 দিন হয় আৰু পাছৰ দ্বিতীয়খন যুদ্ধ 1 দিনতে শেষ হয়। প্ৰথমখন নাথুলাত হয় আৰু দ্বিতীয়খন যুদ্ধ চোলাত হয়। নাথুলাত হোৱা যুদ্ধখন 1967 চনৰ 11 পৰা 14 ছেপ্টেম্বৰলৈ সংঘটিত হৈছিল। আনহাতে দ্বিতীয়খন চোলাত হোৱা যিখন যুদ্ধ তাত 1 অক্টোবৰতে শেষ হয়। ছিকিমত থকা এই নাথুলা পাছ বা চোলা পাছ আচলতে ইহঁতৰ অতি গুৰুত্বপূৰ্ণ এই দুটা পাছ। এইখিনি পথেৰে তিব্বতলৈ যোৱাৰ উপৰি বেপাৰ বাণিজ্যটোত সহায় কৰি লগতে এই পাছখিনিৰ পৰা চীনৰ কিছু কিছু অংশও দেখি পোৱা যায়, অৰ্থাৎ তেওঁলোকৰ সীমাৰ ভিতৰৰ কিছুমান কামবোৰো দেখি পোৱা যায়। আৰু যেতিয়া 1962 চনত চীন আৰু ভাৰতৰ মাজত যুদ্ধ হয়, তেতিয়াই এই পথটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয়। কিন্তু 2003 চনত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী চীন ভ্ৰমণ কৰে আৰু তেনেকৈ তেতিয়াৰ পৰা ভাৰত আৰু চীনৰ সম্পৰ্কটো কিছু ভাললৈ আহিছিল আৰু এই পথ দুটা 2006 চনত সম্পূৰ্ণৰূপে মুকলি কৰি দিয়া হয়। কিন্তু আজিৰ তাৰিখত যদি আমি চাওঁ তেনেহ'লে এই নাথুলা পাছ আৰু চোলা এই যিমানখিনি পাছ আছিলে সেই পাছখিনি কিন্তু অস্থায়ীভাৱে বন্ধ আছে। কিন্তু আমি যদি চাওঁ যে 1967 চনৰ যুদ্ধটো কি কাৰণে নহৈছিল আৰু কিয় এই যুদ্ধ অতি গুৰুত্বপূৰ্ণ। চাওক, ব্ৰিটিছে যেতিয়া ভাৰতবৰ্ষত শাসন কৰিছিল তেতিয়াই ব্ৰিটিছে ইয়াৰ কাষৰীয়া যিমানখিনি দেশ আছে সেই দেশবোৰৰ মাজত যিমানখিনি আন্তৰ্জাতিক সীমা থাকিব, এই প্ৰত্যেকটো সীমা কিন্তু দুয়োখন দেশৰ মাজত থকা আটাইতকৈ ওখ পৰ্বতটোৱে নিৰ্ধাৰণ কৰিব বুলি তেওঁলোকে উল্লেখ কৰিছিল। ঠিক একেদৰে চীন আৰু ভাৰতৰ মাজত থকা আটাইতকৈ ওখ পৰ্বতটোৱেই চীন আৰু ভাৰতৰ আন্তৰ্জাতিক সীমাটো নিৰ্ধাৰণ কৰিব বুলিও তেওঁলোকে উল্লেখ কৰিছিল। কিন্তু এই ক্ষেত্ৰত চীনে এই কথা কেতিয়াও মানি লোৱা নাছিল। কাৰণ মেপত আমি দুখন দেশৰ মাজৰ আন্তৰ্জাতিক সীমাটো দেখাই দিব পাৰোঁ, কিন্তু বাস্তৱত সেই সীমাটো আচলতে বিচাৰি উলিওৱাটো বহুত কঠিন হৈ পৰিছিল। কাৰণ তেতিয়ালৈকে ভাৰত আৰু চীনৰ সীমাত কোনো ধৰণৰ কাটাতাৰৰ ব্যৱস্থা নাছিল। ফলত নিৰ্দিষ্ট এটা সীমা তেওঁলোকে নিৰ্ণয় কৰিলত যথেষ্ট কঠিনতাৰ সৃষ্টি হৈছিল। আমি যদি মেপত চাওঁ তেনেহ'লে ইয়াত যিমানখিনি বগা বগা দেখিছে সেই সকলোবিলাক বৰফ হয়। গতিকে সেইখিনি হিমালয়ৰ যিমানখিনি পৰ্বত আছে আটাইতকৈ ওখ ওখ পৰ্বতখিনিকে তেওঁলোকে আন্তৰ্জাতিক সীমা বুলি নিৰ্ধাৰণ কৰিছিল। কিন্তু বাস্তৱতে যেতিয়া এইবোৰত যোৱা হয় তেতিয়া আচলতে কোনটো ওখ বা কোনটো আটাইতকৈ ওখ পৰ্বত তেওঁলোকে চিনিয়ে পোৱা নাছিল, ধৰিব নোৱাৰিছিল। গতিকে এনে ক্ষেত্ৰত কি হয় যে চীন আৰু ভাৰতৰ যিমানখিনি সৈনিক আছে তেওঁলোকে পেট্ৰলিংটো দিব লাগিব। গতিকে পেট্ৰলিং দিয়াৰ সময়ত তেওঁলোকৰ মাজত এটা সমস্যাৰ সৃষ্টি হয় যে কোনটো আচলতে একচুৱেল লাইন অফ কণ্ট্ৰল হয়, মানে যিটো আচলতে লাইন অফ একচুৱেল কণ্ট্ৰল কোনটো হয় তেওঁলোকে ভাবি পোৱা নাছিল। আৰু এনে ক্ষেত্ৰত তেওঁলোকৰ মাজত বিভিন্ন ধৰণৰ হতাহতিৰ সৃষ্টি হয়। আৰু এই ক্ষেত্ৰত যদি আমি এটা উল্লেখযোগ্য উদাহৰণ লওঁ তেনেহ'লে 2017 চনত ডোকলাম, ইয়াৰ এই ছিকিমৰ কাষতে অন্য এটা আছে ডোকলাম নামৰ ঠাইতো এনেধৰণৰ হতাহতিৰ সৃষ্টি হৈছিল। এই ভিডিঅ'টোত দেখিম যে কেনেকৈ চীন আৰু ভাৰতৰ সৈনিকৰ মাজত সীমাৰ বাবে ঠেলাঠেলি হয়। গতিকে এই সমস্যাৰ সমাধান বিচাৰি শেষত ভাৰত চৰকাৰ তথা ভাৰতৰ সৈনিকসকলে শেষত কাটাতাৰৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে আৰু সেই মৰ্মে 1967 চনৰ 20 আগষ্টৰ পৰা ভাৰতে কাটাতাৰৰ ব্যৱস্থা কৰে। আৰু যেতিয়াই ভাৰতে কাটাতাৰৰ ব্যৱস্থা কৰে চীনৰ সেনাই বাৰে বাৰে তেওঁলোকক বাধাৰ সৃষ্টি কৰিছিল আৰু সেইকেইদিনত সৰু সুৰা হতাহতিটো প্ৰায় সদায়ে হৈছিল। আৰু সেই সময়ত তোলা এটা একচুৱেল ফটো যদি আমি চাওঁ তেনেহ'লে এইখন ফটোত দেখিব যে কেনেকৈ চীনা সৈনিকে ভাৰতৰ ফালে নজৰ ৰাখিছিল আৰু সন্মুখত থকা এই কাটাতাৰটোৱেই তেওঁলোকে 20 আগষ্টৰ দিনাখন দুয়োখন সীমাৰ মাজত বহুৱাইছিল। তেওঁলোকে 20 আগষ্টৰ পৰা যিহেতু বহুত দীঘল আছিল সীমাটো, গতিকে 20 আগষ্টৰ পৰা তেওঁলোকে কাটাতাৰৰ ব্যৱস্থা কৰি 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 প্ৰায় 11 ছেপ্টেম্বৰত তেওঁলোকৰ সেই কাটাতাৰৰ ব্যৱস্থা শেষ হ'বলৈ ধৰে। কিন্তু সেইদিনাই চীনা আৰু ভাৰতীয় সৈনিকৰ মাজত অলপ ডাঙৰ হতাহতিৰ সৃষ্টি হয়, যাৰ ফলত চীনা সৈনিকৰ আটাইতকৈ উচ্চ পদস্থ যিজন মুৰব্বী বিষয়া আছিল সেইজনৰ ঠেলাঠেলিতে তেখেতৰ চশমাযোৰ মাটিত পৰি ভাঙি যায়। আৰু এই চশমাযোৰ ভঙাৰ ফলতেই
সেই বিষয়াজনৰ ইমানেই খং উঠে যে লগে লগে তেওঁ গুলী বৰ্ষণৰ অনুমতি চীনা সৈনিকক দিয়ে আৰু লগে লগে তেওঁলোকে গুলী বৰ্ষণ কৰাত ভাৰতৰ 7জন জোৱানক গুলী কৰাৰ থিতাতে তেওঁলোকৰ মৃত্যু হয়। আৰু এই 11 ছেপ্টেম্বৰৰ পৰা যুদ্ধৰ আৰম্ভ হয় 14 ছেপ্টেম্বৰলৈকে এই যুদ্ধ সঘনে হৈ থাকে। চীনে ইতিমধ্যে ভাৰতীয় সৈন্যক গুলী কৰিছিল যদিও পাছত কিন্তু ভাৰতে চীনা সৈনিকৰ যথেষ্ট ক্ষতিসাধন কৰে আৰু চীনৰ যিমানখিনি সৰু সৰু তম্বুৰ ঘৰ আছিল সকলোবিলাক কিন্তু ভাৰতীয় সেনাই শেষ কৰি দিয়ে। কিন্তু এইখিনিতে চীনৰ মতে এতিয়াও কিন্তু যুদ্ধ শেষেই হোৱা নাছিল। আনহাতে ভাৰতেও কাটাতাৰৰ ব্যৱস্থাটো নাথুলাৰ পৰা তাৰ পৰা কিছু 6-7 কিলোমিটাৰ দূৰত চোলা যিটো ঠাই আছে তালৈকে তেওঁলোকে এই কাটাতাৰৰ ব্যৱস্থা কৰি গৈছিল। ফলত 1 অক্টোবৰত পুনৰ চীনে চোলাত আক্ৰমণ কৰে। এইবাৰ কিন্তু ভাৰতীয় সৈনিকে চীনক প্ৰায় 3 কিলোমিটাৰ পিছলৈ যাবলৈ বাধ্য কৰোৱায় আৰু এই যুদ্ধত চীনৰ যথেষ্টখিনি নষ্ট হয়। যদিও চীনা সৈনিক এই যুদ্ধত যথেষ্টখিনিৰ মৃত্যু হয়, তথাপিও চাইনিজ ৰিপৰ্টাৰে কয় যে ভাৰতৰ প্ৰায় 65জন সৈনিক মৃত্যু হয় আৰু তেওঁলোকৰ মাত্ৰ 32জন মৃত্যু হয়। আনহাতে ভাৰতৰ মতে ভাৰতৰ কেৱল 88জন জোৱান শ্বহীদ হয় আৰু তেওঁলোকৰ কিন্তু 340জন জোৱান মৃত্যু হয় বুলি উল্লেখ কৰে। এই ক্ষেত্ৰত কাৰটো সঁচা সেই কথা স্পষ্ট নহয় যদিও এটা কথা স্পষ্ট যে চাইনাই কিন্তু এই ক্ষেত্ৰত সঁচা কথা কেতিয়াও নকয়। ইতিহাসত ইয়াৰ উদাহৰণ যথেষ্টখিনি আছে। আনহাতে ভাৰতৰ বীৰ জোৱানসকলৰ শক্তিখিনি তেওঁ হয়তো নাথুলাত সংঘটিত এই যুদ্ধৰ পৰা তেওঁলোকে প্ৰমাণ হিচাপে পাইছে, যাৰ ফলত 1967 চনৰ পৰা কিন্তু আজিলৈকে সেই নাথুলাত কোনো ধৰণৰ ঘটনা সংঘটিত হোৱা নাই। গতিকে 1967 চনৰ এই যুদ্ধত নাথুলাত থকা প্ৰতিজন জোৱানক আমি সন্মান জনোৱা অতি উচিত, কাৰণ তেওঁলোকৰ বাবেহে আজি এই নৰ্থ ইষ্ট ভাৰতৰ অংশীদাৰ হৈ আছে। আৰু কেনেবাকৈ যদি চীনা সৈনিকে নাথুলা পাৰ হৈ আহিলেহেঁতেন তেতিয়া কিন্তু তেওঁলোকে শিলিগুৰিত আক্ৰমণ কৰিলেহেঁতেন আৰু নৰ্থ ইষ্ট আৰু ইণ্ডিয়াৰ মাজৰ যি ৰাস্তা সেই সংযোগো কিন্তু তেওঁলোকে সম্পূৰ্ণৰূপে শেষ কৰি দিলেহেঁতেন। কাৰণ এই সম্পূৰ্ণ নৰ্থ ইষ্টটো ইণ্ডিয়াৰ লগত মাত্ৰ 22 কিলোমিটাৰ ভূমিৰেহে সংলগ্ন হৈ আছে। তাৰ চাৰিওফালে যদি চাওঁ তেনেহ'লে বাংলাদেশ তলত আছে আৰু ওপৰত যদি আমি চাওঁ তেনেহ'লে সেইফালে নেপালখন আছে। আৰু এনেবোৰ কাৰণতেই 1967 চনৰ নাথুলাৰ এই যুদ্ধ অতি গুৰুত্বপূৰ্ণ। গতিকে আশা কৰোঁ ভিডিঅ'টোৰ পৰা কিছু এটা গম পালে আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে ধন্যবাদ।